জয়তে মই আমাৰ আজিৰ এই যি কৃষি সমবাৰ যি আমাৰ এই নিউজটো কৰিব অহা সকলো সাংবাদিক বন্ধু তথা প্ৰত্যেকটা চেনেলৰ কৰ্মকৰ্তাক মই আমাৰ সমাজৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কাৰিপাৰা মৰণৈপাৰ চুবুৰীবাসী ৰাইজে আজি বহু বছৰ ধৰি এই সমবায় পদ্ধতিত খেতি কৰি বিভিন্ন পৰিশ্ৰমৰ মাধ্যমেৰে আমাৰ নামঘৰৰ কিছু উন্নতিৰ কাৰণে আমি ব্যৱস্থা কৰি আহিছোঁ। ইতিমধ্যে আমাৰ নামঘৰৰ বহু উন্নতি আমি এই পাৰিশ্ৰমিকৰ দ্বাৰাই কৰিছোঁ। আমি ৰাইজ সচেতন। আমি এতিয়ালৈকে কোনো ধৰণৰ আৰ্থিক সাহায্য চৰকাৰী আৰ্থিক সাহায্য কোনো MLA মিনিষ্টাৰৰ আমি আজিলৈকে পোৱা নাই নামঘৰ নিৰ্মাণৰ কাৰণে। যিহেতু নামঘৰৰ বিভিন্ন খৰচ পাতি যাৱতীয় আমি এই সমাজৰ ঠিক তেনেকুৱা কৰ্মৰ যোগেদি আমি কৰি গৈছোঁ আৰু আমি একত্ৰিত হৈ আছোঁ। আমি এই সমবায়টো আমি আজিৰ নহয়, আজি বহু পুৰণি। এই পুৰণি সমবায়টো আমি সুদূৰ ভৱিষ্যতেও এনেকুৱাকৈ আমি নিশ্চয় সমাজৰ যি আমাৰ নামঘৰৰ আন্তঃগাঁথনি আমাৰ যিবোৰ কাম কাজ থাকে, এই যি আমি 2 পইচা পাম এই খেতিৰ যোগেদি, এই খেতিৰ পইচাৰে আমি কৰিম আৰু কৰি আহিছোঁ। ইতিমধ্যে আমাক বিভিন্নজনে বিভিন্ন আশ্বাস দিছে। আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ MCLA হওক বা বিধানসভাৰে হওক, কিন্তু আজিলৈকে আমি কোনো এটা অনুদান পোৱা নাই। কিন্তু আমাৰ ৰাইজ এক আৰু ৰাইজ ঐক্যবদ্ধ যে আমি এনেকুৱাকৈ হ'লেও আমি আমাৰ যি নামঘৰৰ আমাৰ উপাসনাস্থলী, সেই উপাসনাস্থলী আমি সদায় জিলিকাই ৰাখিম আৰু তাৰ উন্নয়ন আমি এই পৰিশ্ৰমৰ যোগেদি কৰিম। আজি আমি সকলোকে আমি এই বাৰ্তাটো দিব বিচাৰিছোঁ যে আমি এক হৈ থাকিলে যিকোনো কামে সম্ভৱ হয়। মানুহে এটা শব্দ আছে যে ৰাইজে নখ জোকাৰি লৈ নৈ বয়, আৰু আমিও এই কাৰিপাৰা মৰণৈপাৰ চুবুৰীবাসীয়ে ঠিক তেনেকুৱা ধৰণেৰে কৰিবৰ কাৰণে প্ৰচেষ্টা কৰিছোঁ। আৰু এইখিনি কৈয়ে মোৰ ক'বলগীয়া সামৰিছোঁ। ধন্যবাদ। আমি এতিয়া বৰ্তমান 14.5 বিঘা মাটি খেতি কৰিছোঁ। আমি ধান প্ৰতি বছৰে 200ৰ ওপৰত পাওঁ, এইটো অনুমানিক ক'ব নোৱাৰিম। কিন্তু এইবাৰ জলসিঞ্চন ব্যৱস্থা বেয়া হেতুকে আমাৰ তাত এটা বান্ধ আছে। সেই বান্ধটো চৰকাৰৰ ভেকো ভাওনাৰ কাৰণে প্ৰত্যেক বছৰে বাৰিষা অহাৰ লগে লগে উটুৱাই লৈ যায়। এইবাৰ গোটেই এই পথাৰখনত জলসিঞ্চন ব্যৱস্থা নথকা হেতুকে খেতি আপোনালোকে দেখিছে খুবেই মাৰ খাইছোঁ, খুব কমজোৰ হৈছে। আৰু আমি প্ৰত্যেক বছৰে ভাল ধানে পাইছিলোঁ, কিন্তু এইবাৰ সেই জলসিঞ্চন ব্যৱস্থাটো এটা ভেকো ভাওনাস্থলীত। বান্ধটোৰ নামটো ঠিক মহৰীপাৰা নাথচুবুৰী বান্ধ, মহৰীপাৰা নাথচুবুৰী বান্ধ। এই বান্ধটো থাকিলে এই পথাৰ আজি ইয়াত আপোনালোকে হয়তো ক'ব লাগিল হয় কি ধান হৈছে, কিন্তু যোৱা বেলি আমাৰ বান্ধটো আছিল। আমাৰ চেয়াৰমেনে কিবা অলপ পইচা খৰচ কৰি দিছিল, কিন্তু এই বছৰ সেই বান্ধটো উটুৱাই লৈ গ'ল। কিন্তু উটুৱাই নিয়াৰ ফলত পথাৰখনে কোনো জলসিঞ্চন ব্যৱস্থা নথকাতে গোটেই পথাৰখনতে এই ব্যৱস্থাটো ধানৰ খেতি গোটেই আমি অকল সমাজেই নহয়, গোটেই পথাৰখনতে শস্য বেয়া হৈছে। কিন্তু বেয়া হ'লেও আমি নিশ্চয় এইবাৰো 220-230 মান ধান পাম বুলি আমি আশাবাদী। আৰু সেই পইচাৰে আমি নিশ্চয় আমাৰ উন্নয়নৰ কামত সৎব্যৱহাৰ কৰিম। এতিয়ালৈকে আমাৰ 9 বিঘা কাটা হ'ল আৰু আমাৰ 4.5 বিঘা মাটি 5.5 বিঘা মাটি কাটিব আছে। এইখিনি আছে, সেইখিনি আছে, এইখিনি কাটিবলৈকে বাকী আছে। আমাৰ খাদ্য পানীৰ ব্যৱস্থা ইয়াতে কৰিছোঁ। আৰু আমি গোটেইবিলাকে একলগ হৈ আজি নোৱা খোৱাৰ টাইপতে, আজি আঘোণ মাহৰ প্ৰত্যেকৰ আমাৰ অসমীয়া ধৰ্মৰ এটা আছে নোৱা খোৱা। এই নোৱা খোৱা পদ্ধতিৰে আমি আজি পথাৰতে একেলগে সকলোৱে মিলি এসাঁজ খাম। কৃষি বিভাগৰ গাঁও সেৱক আপোনালোকে চিনি পায় নে নাপায়? আগত পাইছিলোঁ মুনীন কাকতি, কিন্তু নতুনজনে আমাৰ লগত কোনো যোগাযোগ নাই। তেখেতে অফিচতে বহি থাকে। আমাৰ গাঁৱত এতিয়ালৈকে কোনো ধৰণৰ যোগাযোগ, আনকি সেই যিটো নেকি বানপানীৰ সময়ত কৃষি কঠীয়া মাৰা গ'ল, সেই সময়তো আমাৰ গাঁৱত আহি কোনো এজন মানুহৰ কি মাৰা গৈছে তেওঁ কিন্তু এতিয়ালৈকে কোনো খা খবৰ নকৰিল। বাহিৰে কেইজনমানৰ নাম লৈছে, কিন্তু আমাৰ গাঁৱত আহি আমাৰ গাঁৱৰ সভাপতি সম্পাদক বা কৃষি বিভাগৰ আমাৰ মানুহ আছে, কিন্তু তেখেতসকলক কোনো ধৰণৰ লগ কৰি আমাৰ এই ৰাইজৰ অকল এখন সমাজৰে নহয়, ব্যক্তিগত খেতিবিলাকৰো কোনো ক্ষতিপূৰণ নিদিলে, আমাক একো দিয়া নাই। কিন্তু বহুত মানুহৰ কঠীয়াৰ অভাৱত বা হেৰিৰ অভাৱত বহু জুৰুলা অৱস্থা পৰিলক্ষিত হৈছে। ধানৰ বীজটো আপোনালোকে নিজে আমি সম্পূৰ্ণ নিজে, ইয়াত কোনো চৰকাৰী বীজ নাই। আমি নিজে বীজ, আমি হয়তো ইয়াৰ পৰাও ভাল ধৰণৰ বীজ ৰাখি থওঁ, বা যদি ইয়াৰ পৰা ৰাখিব নোৱাৰোঁ আমি সময়ত ভাল বীজ কিনি আনো। ধান কটাৰ পিছত আপোনালোকে উদ্যান শস্য কিবা কৰিব নে? উদ্যান শস্য কৰাৰ এটা পৰিকল্পনা আছে। আমি সৰিয়হ খেতি নিশ্চয় ধান কাটাৰ পিছতে আমি মোৰ ট্ৰেক্টৰেৰে আমি
এইবিলাক বাই আমি সৰিয়হ খেতি কৰাৰ এটা পৰিকল্পনা কৰি থকা হৈছে। কৃষি বিভাগে মই ক'লোৱে দেখো আগত মনিন কাকতি থাকোঁতে অলপমান যোগাযোগ আছিল, কিন্তু নতুন এজন আহিছে, মই এতিয়ালৈকে মই চিনিয়ে পোৱা নাই। এতিয়াতো আমি মানে চৰকাৰী বিজ্ঞাপনত লাভ কৰি মানে দেখি আহিছোঁ আলু, পিঁয়াজ, নহৰু এইবিলাক বীজ বিতৰণ কৰি আছে বিনা। নাই, সেইবিলাক আমাৰ কাৰিপাৰা মৰণৈবাৰ চুবুৰীয়ে কোনো ধৰণৰ এক মুঠা বস্তু লাভ কৰা নাই বুলি মই জ্ঞাত। আগতো কিন্তু মই জ্ঞাত, মই জানো, মই যিহেতু এই সমাজখনৰ প্ৰতিনিধিত্ব কৰি আছোঁ সভাপতি হিচাপে, মই ক'ত কি আহিছে ক'ত কি অহা নাই মই সকলো খবৰ ৰাখি থাকোঁ সমাজৰ। আৰু মই জানাত আমাৰ সমাজৰ মানুহে ইয়াত কোনো চৰকাৰী অনুদান বীজ বা আলু বিধান কোনো পোৱা নাই বুলি মই সম্পূৰ্ণৰূপে দৃঢ় বিশ্বাস। পিএম কিষাণৰ পাইছে, পিএম কিষাণৰ মোটামুটি প্ৰায় 50% 2000কে কিছু পাইছে। সেইটো খেতিয়ক আছে মোটামুটি আমাৰ গাঁৱত মাত্ৰ 5জন চাকৰিয়াল। আমি 95 পপুলেশ্যন টোটেল মানে পপুলেশ্যন নহয়, গিৰি মানে জনসংখ্যা নহয়, এইটো আমাৰ 95 ঘৰ গিৰি আছে আমাৰ। তাৰে ভিতৰত আমাৰ 5জন মাত্ৰ চাকৰিয়াল আছে। তাৰে ভিতৰত আমাৰ মনেশ্বৰ ভৰলী এজন, আৰু এজন মনেশ্বৰ কুমাৰ এজন, এনেকুৱাকৈ 5জন, বাসৱ কুমাৰ এজন, এনেকৈ ভৱান কুমাৰ এজন, এনেকৈ 5জন মাত্ৰ চাকৰিয়াল আছে, বাকী চব কৃষিজীৱী। কৃষি বিভাগক আমি জলসিঞ্চন ব্যৱস্থা বা ভাল উন্নত সাৰ, এতিয়া সাৰৰ কাৰণে দেখা পাইছে আপোনালোকে, সাৰৰ দোকানত যদি যায় সাৰৰ কাৰণে কিমান ক্ৰাইচিছ, আৰু সাৰ বৰ্তমান নাপায়, কৃষকে হাহাকাৰ অৱস্থা হৈছে যিবিলাক ৰবি শস্যৰ কাৰণে। এই ৰবি শস্যটো কৰিব নোৱাৰিলে মানুহে এতিয়া হাল বাইছে, কিন্তু দোকানত লাইন পাতিব লগা হৈছে সাৰৰ কাৰণে। কিন্তু যিটো উন্নত সাৰ, সেই উন্নত সাৰ চৰকাৰে বেন কৰি এটা কিষাণ ভাৰত এইবিলাক সাৰ মানে প্ৰয়োগ কৰিছে। আমি জানাত কিহৰ কাৰণে কৰিছে, আমি সাৰৰ দোকানী খুলিলে কয় চৰকাৰে ইফকো সাৰ, মুক্তা সাৰ বন্ধ কৰিছে। কিন্তু যিটো আমাৰ কৃষকে যিটো সাৰৰ পৰা উন্নত এটা ভাল এটা ফলাফল পাইছিল, সেই সাৰটো বৰ্তমান নাই। কিন্তু এতিয়া কিষাণ, IPL যিবিলাক সাৰৰ কোনো তাৰমানে নিশ্চয়তা নাই, খেতি হ'ব নহ'ব, বা DAP বা ছুপাৰ চয়েল, ঠিক তেনেধৰণৰ চব ডুপ্লিকেট মাৰ্কেটত মানে বাহিৰ হৈছে। যাৰ কাৰণে খেতিয়কে ইমান হাৰ ভঙা পৰিশ্ৰম কৰি হাল কোৰ বাই খৰচ কৰি, গাঁঠিৰ ধন খৰচ কৰিও কিন্তু তাৰ উন্নত ফলাফলটো পোৱা নাই। চৰকাৰে এতিয়া মানে ধান ক্ৰয় কৰাৰ কাৰণে এটা আমাৰ গড়েশ্বৰ মানে সৌখিদিনা গোডাউনো উদ্বোধন কৰিছিলে, আপোনালোকে পঞ্জীয়ন কৰিছেনে? আমি পঞ্জীয়ন কৰিছোঁ, আমাৰ গাঁৱৰ প্ৰায় পঞ্জীয়ন আছে, মোৰো 100 কুইণ্টেলৰ পঞ্জীয়ন এটা আছে। কিন্তু এতিয়া মানে আমাৰ ডিমা নালাপাৰাত আছিল আগত গুদামটো, কিন্তু নালাপাৰাত আমাৰ বিভিন্নজনে হয়তো দিছে, আমাৰ নিয়া মানুহ আছে, আমাৰ কাষতে আছে কল্পকুমাৰে, তেখেতে মোটামুটি 1 DI ধান তেখেত তাত লৈ গৈছিল। পঞ্জীয়ন কৰিছে অথচ চৰকাৰী সুবিধাখিনি পোৱা নাই। মৰাণৰ পাৰ চুবা আমি প্ৰায় 95 ঘৰ মানুহ আছোঁ ইয়াতে। 95 ঘৰ মানুহৰ আগতে কিন্তু 11 ঘৰ মানুহ আছিল। এই 11 ঘৰেৰে যি আমাৰ ৰাইজৰ সমবায় বা মন্দিৰ নিৰ্মাণ কৰিছিল, কাৰিপাৰা গোপীনাথ মন্দিৰ, তাৰ পৰা পালি পোহা গঢ়ি এতিয়া মানে 95 ঘৰ মানুহ, গোটেইখিনি খেতিয়ক মানুহ, প্ৰায় 4-5জন খেতিয়ক আছে, ছাত্ৰ মানে চাকৰিয়াল আছে যদিও তেওঁলোকৰো পানী ধান নচৰা। কাৰণ তেওঁলোকৰ যি কৃষি যোৱা বছৰ কৰিলে, বেহাৰ কৰি সৰিয়হ কৰি চববিলাকে ঠগ খাইছে। কাৰণ মানে সাৰৰ যিটো ডুপ্লিকেট আছিল যোৱা বছৰ, এইবাৰো আমাৰ বানপানী খালে কঠীয়াবিলাক। তাৰপিছত যিখিনি মানে আমি ৰোৱন বন কৰিলোঁ, খৰ খোৱাৰ পিছত আমাৰ সাংঘাতিক অৱস্থা বেয়া হৈছে। আপোনালোকে নিজে দেখিছে আমাৰ পথাৰবিলাক কিন্তু মানে চন পৰাৰ নিচিনা হৈছে। তাৰপিছত ধানৰ যিটো দাম, এই সময়ত ধানৰ দাম উঠিছে, কিন্তু আমাৰ যি ধান মানে ৰাইজে উৎপাদন কৰে, এই ধানবিলাক উৎপাদন কৰাৰ পিছতো কিন্তু যিটো মানে চৰকাৰীভাৱে মানে ক্ৰয় কৰে, এই ক্ৰয় কৰাৰ ক্ষেত্ৰতো কিন্তু যোৱা বছৰ আমি বেমেজালি দেখিছোঁ। এইবাৰ কি হয় নাজানো এতিয়ালৈকে। গতিকে আমি আশা ৰাখিছোঁ, আমি কাৰিপাৰা মৰণৈপাৰ বিষয়ে ৰাখি ৰাইজে অদূৰ ভৱিষ্যতেও এই আমাৰ ককা আতাহঁতৰ দিনৰ আমাৰ যি সমবায়, এই সমবায়টো যদি আমি ৰক্ষা কৰিব পাৰোঁ আৰু আমাৰ গাঁৱৰ উন্নতি কৰিব পাৰোঁ, আমাৰ মন্দিৰটো, আমাৰ গাঁওখন, সমাজখন ঐক্যবদ্ধভাৱে থাকিব পাৰোঁ, এইখিনি আমি আশা কৰি আপোনালোকক ধন্যবাদ জনাইছোঁ। পথাৰ পৰিচালনা সমিতি আছেনে আপোনালোকৰ? পথাৰ পৰিচালনা সমিতি আগত আছিল, কিন্তু এতিয়ালৈকে এতিয়া নাই। এইটো নিষ্ক্ৰিয়, তেওঁলোকৰ কোনো ধৰণৰ এইটো মানে ফাংচন নাই। আমি তেনেধৰণৰ কোনো সুযোগ পোৱা নাই। অন্য ঠাইবিলাকত গম পাওঁ যে সৰিয়হ, বেহা, কিবা আলু, গম এইবিলাক পায়, কিন্তু আমাৰ যোৱা বছৰো
আমাৰে বহুত যোৱা বছৰ বানপানী হৈছিল, কঠীয়া চঠীয়া চববিলাক মাৰি লৈ গ'ল। মুনীন্দ্ৰ কাকতি বুলি নহয়, পথাৰ পৰিচালনা সমিতি আৰু কৃষি বিভাগে আমাৰ ফটো লৈ গৈছিল, নাম লিখি লৈ গৈছিল, কিন্তু আমি কোনো ধৰণৰ 1 টকাও আমি নাপালোঁ। যে শস্য মানে বীমা আঁচনি আমাৰ ইয়াতে কিন্তু শস্য বীমা আঁচনি কিন্তু এতিয়ালৈকে চালু হোৱা নাই। কেনেকুৱা লাগিছে মানে কেনেকুৱা মন্দিৰটোৰ নাম ক'ব, সমবায়টোৰ নাম ক'ব। নমস্কাৰ, জয়তে আপোনালোকলৈ মই ৰঙালী বিহুৰ নতুন বছৰৰ শুভেচ্ছা আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আমি আমাৰ কাৰিপাৰা মৰাণপাৰ চুবুৰী ৰাইজে প্ৰায় 95 ঘৰ আমি মানুহ আছোঁ আৰু প্ৰত্যেকে আমি প্ৰতি বছৰে এইদৰে আমি উলহ মালহেৰে খেতি কৰোঁ আৰু বাৰিষা মহিলাসকলে নিজে আহি আমাৰ ইয়াতে ভূঁই ৰুই আৰু এই ধান চপোৱাৰ সময়ত আমাৰ প্ৰতিজন পুৰুষে আহি ধান চপাই আমি ইয়াত ভোজ ভাত খাওঁ একেলগে মিলি। আমাৰ এইটো আনন্দৰ উৎসৱ বুলি আমি ধৰি লৈছোঁ। ইয়াত আমাৰ ৰাইজৰ ইনকামো হয়, আমি এই পইচাৰে আমি ৰাজ্যখন পৰিচালনা কৰাত আমাৰ সুবিধা হয় আৰু আমি এটা যেন আমাৰ উৎসৱ এইটো আমাৰ ধান কটা উৎসৱ বা নখা উৎসৱ যেনেকুৱা থাকে, ঠিক আমি প্ৰতি বছৰে আমি উলহ মালহেৰে এই উৎসৱটি পালন কৰি আমি এনেকৈ খেতি কৰি আহিছোঁ আৰু অদূৰ ভৱিষ্যতো আমি একতাৰ দোলেৰে বান্ধ খাই যাতে খেতি কৰি থাকিব পাৰোঁ, সেইবাবে মই মানে আগন্তুক প্ৰজন্মকো মই আহ্বান জনাইছোঁ। কেনে পৰিৱেশ আঘোণৰ মানে সোণোৱালী ধান চপাই আছে আপোনালোকে, কেনে পৰিৱেশ সমন্বয়ৰো বাৰ্তা কঢ়িয়াইছে? হয়, আমাৰ কেনেকৈ মানে আমাৰ বৰ ফূৰ্তি দিন আজি। আমি ধৰক মই চাকৰি কৰোঁ যদিও মই আজি পথাৰত আহিছোঁ, মই ধান কটা অভ্যাস নাথাকিলেও মোৰ ইমান ভাল লাগিছে সকলোৰ লগত ধান কাটি। আমাৰ প্ৰতিজন মানুহে চাকৰি কৰা বা নকৰা কথা নাই, আজি দোকান ব্যৱসায় বন্ধ কৰি হ'লেও আজি আহিবই, আমি একেলগে ভোজ ভাত খাম এতিয়া সকলোৱে আৰু মানে আনন্দৰে আমি ধান কাটিম, এটা উৎসৱ বুলি ভাবি লৈছোঁ। আৰু কথা হ'ল খেতি এবাৰ বেয়া হৈছে, সেইকাৰণে আমাৰ সিমান এটা ভালো লগা নাই। যোৱাবাৰতকৈ আমাৰ খেতি বহুত বেয়া হৈছে, বানপানীৰ কাৰণেই হওক বা খৰাঙৰ কাৰণে হওক। খেতিটো ভাল হ'লে আমাৰ আৰু ভাল লাগিলহেঁতেন, আমি খানাটো আৰু হয়তো মজবুত কৰি খালোঁহেঁতেন। সেইবাৰ অলপমান খানাটো এনে দুৰ্বল কৰি খাম বুলি ভাবিছোঁ আৰু।